নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এডুকেশ্যনেল আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 6 সম্পদ। ইতিমধ্যে এই পাঠটিৰ আমি আগতে সাৰাংশভাগ আলোচনা কৰিছোঁ। আজি প্ৰশ্নৰ উত্তৰবিলাক দিবলৈ লৈছোঁ। ইয়াৰ আগৰ পাঠসমূহো আলোচনা কৰা হৈছে, লগতে প্ৰশ্নৰ উত্তৰবিলাকো দিয়া হৈছে। তোমালোকে যদি এতিয়ালৈ চোৱা নাই সেই পাঠবিলাক তোমালোকে চাই ল'বা। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আহাচোন চাওঁ প্ৰশ্নৰ উত্তৰবোৰ। 1 নম্বৰ প্ৰশ্ন, সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা? উত্তৰ হৈছে মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন। মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰীসমূহেই সম্পদ। সম্পদৰ ভাগ তিনিটা: ক প্ৰাকৃতিক সম্পদ, খ মানৱ সম্পদ, গ মানৱ সৃষ্ট সম্পদ। এইবাৰ চোৱা 2 নম্বৰ প্ৰশ্ন, মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ। যুক্তি দৰ্শাই লিখা 100টা শব্দৰ ভিতৰত। উত্তৰ হৈছে মানুহ শ্ৰেষ্ঠতম জৈৱিক সম্পদ। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়ে মানুহে নিজে দেশৰ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এই ক্ষেত্ৰত ভাৰতবৰ্ষত দেখা দিয়া মেধাৰ বহিৰ্গমন সমস্যাটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কাৰ্য ব্যৱস্থা হাতত লৈছে। মানুহ জৈৱিক সম্পদৰ অন্তৰ্গত। বুদ্ধিবৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে। মানুহে প্ৰাকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধিবৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে। শিল্পী, সাহিত্যিক, খেলুৱৈ, সমাজ সংস্কাৰকসকলে সমাজৰ বিকাশ আৰু মানৱ কল্যাণত অৰিহণা যোগায়। এওঁলোক দেশৰ মানৱ সম্পদ। এইবাৰ চোৱা 3 নম্বৰ প্ৰশ্ন, তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ হৈছে প্ৰাকৃতিক সম্পদসমূহক প্ৰধানত 2 ভাগত ভগাব পাৰি: অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ। অক্ষয় সম্পদসমূহ অফুৰন্ত। মানুহে অহৰহ ব্যৱহাৰ কৰিও ইয়াক শেষ কৰিব নোৱাৰে। বৰষুণ, বায়ু শক্তি, সৌৰশক্তি আদি অক্ষয় সম্পদৰ উদাহৰণ। ক্ষয়িষ্ণু সম্পদ 2 প্ৰকাৰৰ: ক হৈছে নৱীকৰণক্ষম সম্পদ আৰু খ হৈছে অনৱীকৰণক্ষম সম্পদ। ক নৱীকৰণক্ষম সম্পদ। কিছুমান সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে তাক নৱীকৰণ কৰি থাকে। এইবোৰ সম্পদকেই নৱীকৰণক্ষম সম্পদ বোলে। উদাহৰণ মাটি, বায়ু আদি। খ হৈছে অনৱীকৰণক্ষম সম্পদ। এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত এই সম্পদ পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে। এনে সম্পদসমূহক অনৱীকৰণক্ষম সম্পদ বোলে। উদাহৰণ খনিজ পদাৰ্থ, তাম আদি। উৎসৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদসমূহক 2টাকৈ ভাগত ভগাব পাৰি। সেয়াই হৈছে
ক জৈৱিক সম্পদ, খ হৈছে অজৈৱিক সম্পদ। ক জৈৱিক সম্পদ। জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ সেয়াই জৈৱিক সম্পদ। শস্য, ফল মূল, শাক পাচলি জৈৱিক সম্পদৰ উদাহৰণ। খ অজৈৱিক সম্পদ। জীৱহীন সম্পদসমূহক অজৈৱিক সম্পদ বুলি কোৱা হয়। উদাহৰণ শিল, মাটি, পানী আদি। বিতৰণ ভিত্তিত প্ৰাকৃতিক সম্পদক দুটা ভাগত ভগাব পাৰি। ক হৈছে সৰ্বব্যাপী সম্পদ, খ স্থানভিত্তিক সম্পদ। ক সৰ্বব্যাপী সম্পদ। সকলোতে পোৱা সম্পদসমূহেই সৰ্বব্যাপী সম্পদ। উদাহৰণস্বৰূপে আমি শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ু। খ স্থানভিত্তিক সম্পদ। স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। লোৰ আকৰ, তাম, কয়লা আদি স্থানভিত্তিক সম্পদ। উন্নয়ন আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক প্ৰকৃত সম্পদ আৰু সম্ভাৱ্যপূৰ্ণ সম্পদ হিচাপে দুটা ভাগত ভগাব পাৰি। ক প্ৰকৃত সম্পদ। মানুহে সদ্ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ। খ সম্ভাৱনাপূৰ্ণ সম্পদ। যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তাৰে উমান দিয়ে, সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ। ৩ নম্বৰ প্ৰশ্ন, তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? এতিয়ালৈ এই প্ৰশ্নখিনিৰ উত্তৰ দিয়া হ'ল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। এই প্ৰশ্নৰ উত্তৰত ইয়াতে এই তালিকাখনত দিয়া আছে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা। এই তালিকাখনৰ পৰা তোমালোকে এইখিনি কথা নিজে লৈ ল'বা। এই ভিডিঅ'টো চাই তোমালোকে যদি উপকৃত হোৱা বুলি ভাবিছা তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ঠিক আছে? ইয়াৰ পিছৰ প্ৰশ্ন 4 নম্বৰ। চোৱা, দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন? লিখা। উত্তৰ হৈছে মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভৱিষ্যতে উভয়তে পূৰাব পৰা ব্যৱস্থাই দীৰ্ঘম্যাদী উন্নয়ন বুজায়। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ দিশ। ভৱিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈ থাকে সেই ক্ষেত্ৰত সচেতনতাৰ মনোভাৱ গঢ়ি উঠা প্ৰয়োজন। বাঁহ, কাঠ আদিকে ধৰি বহু কেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনেবোৰ সম্পদ কমি গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়ন হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। এইবাৰ চোৱা 5 নম্বৰ প্ৰশ্ন। ইয়াতে দিছে পাৰ্থক্য লিখি উলিওৱা। ক নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। উত্তৰ হৈছে কিছুমান সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে তাক নৱীকৰণ কৰি থাকে। এইবোৰ সম্পদকেই নৱীকৰণক্ষম সম্পদ বোলে। উদাহৰণ মাটি, বায়ু আদি। আনহাতে কিছুমান সম্পদ
এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত এই সম্পদ পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে। এনে সম্পদসমূহক অনৱীকৰণক্ষম সম্পদ বোলে। উদাহৰণ খনিজ পদাৰ্থ, তাম আদি। হৈছে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। উত্তৰটো চোৱাচোন। সকলোতে পোৱা সম্পদসমূহেই সৰ্বব্যাপী সম্পদ। উদাহৰণস্বৰূপে আমি শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ু। আনহাতে এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। লোৰ আকৰ, তাম, কয়লা আদি স্থানভিত্তিক সম্পদ। এইবাৰ চোৱা গ। প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। উত্তৰ হৈছে মানুহে সৎব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনীয়তা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনীয়তাৰে উমান দিয়ে সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ। এইবাৰ আহিল 6 নম্বৰ প্ৰশ্ন। ইয়াতে দিছে শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। ইয়াৰ ক নম্বৰ চোৱা। সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰয়োজন নহয়? 1 নম্বৰ দিছে পৰিমাণ, 2 নম্বৰ দিছে প্ৰয়োজন পূৰাব পৰা সামগ্ৰী, 3 নম্বৰ ব্যৱহাৰৰ বাবে উপযোগী। ইয়াৰ উত্তৰ হৈছে 1 নম্বৰটো পৰিমাণ। খ নম্বৰ চোৱা। তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়? ইয়াত 1 নম্বৰত দিছে পৰ্বত পাহাৰ, 2 নম্বৰ হৈছে থকা ঘৰ আৰু 3 নম্বৰত দিছে জলবিদ্যুৎ। ইয়াৰো উত্তৰ হ'ব 1 নম্বৰটো পৰ্বত পাহাৰ। এতিয়া আমি চাই আছোঁ পাঠ নম্বৰ 6 সম্পদ। ইয়াৰ আগৰ পাঠসমূহৰ সাৰাংশভাগ দিয়া হৈছে আৰু পাঠবিলাকৰ প্ৰশ্নৰ উত্তৰো দিয়া হৈছে। তোমালোকে যদি এতিয়ালৈ সেই ভিডিঅ'বিলাক চোৱা নাই চাই ল'বা। এতিয়া আমি 6 নম্বৰ পাঠৰ প্ৰশ্নৰ উত্তৰ দি আছোঁ। এইবাৰ আহিল 7 নম্বৰ। 7 নম্বৰ প্ৰশ্ন হ'ল তোমাৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা। ইয়াতে এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে কৰিব লাগিব। তোমালোকে এখন তালিকা বনাই ল'বা। তালিকাখনৰ বাওঁফালে লিখিবা প্ৰাণী আৰু উদ্ভিদবোৰৰ নাম আৰু সোঁফালে লিখিবা কেনেকৈ সংৰক্ষণ কৰিব পাৰি আৰু সংৰক্ষণৰ কিয় প্ৰয়োজন সেইবিলাক লিখিবা। প্ৰয়োজন হ'লে তোমাৰ ওচৰত থকা বা ঘৰৰ পৰিয়ালৰ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা কথাখিনি ভালদৰে বুজি ল'বা। 8 নম্বৰ প্ৰশ্নটো তেনেকুৱাই। 8 নম্বৰ প্ৰশ্ন চোৱা। তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহৰ সংৰক্ষণ পৰিকল্পনা কৰা। ইয়াতে তালিকা এখন দিয়া আছে। তোমালোকে এই তালিকাখনৰ সহায়ত প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা। ইয়াতে দিয়া আছে সম্পদৰ উৎপাদনসমূহ। ইয়াতে দিছে কেনেকৈ সংৰক্ষণ কৰিব, কাৰ সহায়ত বা সহযোগ লৈ কৰিব, কি কামত আহিব। এই গোটেইখিনি কথা তোমালোকে ভালদৰে এই চাৰ্টখনৰ সহায়ত বুজি লৈ প্ৰশ্নৰ উত্তৰটো ঠিকমতে কৰিবা দেই। ঠিক আছে।